মই এটাই কথা কওঁ যে ইলেকশ্যনটোত আমি সকলোৱে লগ হৈ মিলা জুলাৰ মাজেৰে খেলিছোঁ। তিনিটা পাৰ্টিৰ মাজতে ইলেকশ্যন হৈছে, বিজেপি, BPF, UPPL, তিনিটাটো NDAৰে পাৰ্টি হৈ গ'ল। গতিকে এইবাৰ কাজিয়া পেচাল নাই, নিজৰ ভিতৰতে ফূৰ্তি ফাৰ্তাত ইলেকশ্যনটো হৈ আছে। আৰু ইয়াতে অলপ BTCত আগৰ পৰাই ইলেকশ্যনত খানা টানা খায় মানুহে। এইটো আগৰ পৰা এটা ইয়াত পৰম্পৰা আছে, হাক দিব গ'লে মানুহে বেয়া পাব আৰু চলি গৈ থাকে। কি ঘটনা এটা আছে, NRCত কাৰ নাম নাই, কি নাম নাই। NRCখন এতিয়ালৈকেতো ফাইনেল হৈ পাব্লিছে হোৱা নাই। কোনোবাই নাম নাই বুলি ভাবিছে, আকৌ NRCখন ওলালে কিজানি নামটো পায়ে যায়। এপ্লাই নকৰাটোতো এটা ভেজাল হয়, এইটো আকৌ নতুন NRC হোৱাৰ সময়ত এপ্লাই কৰিব। বিষয়টো মই একেবাৰে এপ্লাই নকৰাবিলাকৰ কি হ'ব মই নাজানো, মই অলপ পৰীক্ষা কৰি ক'ম বাৰু, অহাবাৰ আহিলে কৈ দিম। ডি ভোটাৰ ইছ্যু এটা থাকে, এইটোতো আছেই। এতিয়া এসময়ত অসমত বঙালী হিন্দু 2 লাখ মানুহৰ ডি ভোটাৰ আছিল। এতিয়া কোৰ্টত কমি মাত্ৰ 25,000, মাত্ৰ 25,000। 2 লাখৰ পৰা কমি 5 বছৰত প্ৰায় নোহোৱাই হৈ গ'ল। আৰু হয়তো অহা ইলেকশ্যনৰ আগতো হয়তো আৰু বহুত নোহোৱা হৈ যাব, কাৰণ কোৰ্টত মেক্সিমাম বঙালী হিন্দুবিলাক জিকিছে। চবেই 71 চনৰ ৰিফিউজি চাৰ্টিফিকেটে দিছে, নহ'লে কেম্পৰ চাৰ্টিফিকেট দিছে। মই যিমান ট্ৰিব্যুনেলত অৰ্ডাৰ দেখিছোঁ, কোনো বঙালী হিন্দু মানুহক অবলেট বিদেশী ঘোষণা কৰাই নাই, কাৰণ সকলোৱে আগতে অলপমান ডাউটফুল আছিলে। এতিয়া সুপ্ৰিম কোৰ্টে কৈ দিলে যে 71ৰ অহা আগৰ মানুহ 100% ইণ্ডিয়ান। প্ৰতিশ্ৰুতি কি আৰু, বিজেপি চৰকাৰ হোৱাৰে প্ৰতিশ্ৰুতি দিছোঁ। আৰু মই হাইস্কুল এখনতো কৰিয়ে দিছোঁ, বাকীখিনিও কৈ দিম। তামোলপুৰততো মই চব কৰিয়ে আছোঁ, মেডিকেল কলেজলৈকেও হৈছে। তামোলপুৰত যোৱা 2-3 বছৰত যিমান ডেভেলপমেণ্ট হৈছে, আগত ক'ত ইমান ডেভেলপমেণ্ট হৈছে। গতিকে কাম আগবাঢ়ি আছে, আগবাঢ়ি থাকিব।